তাৰাবিৰ নামাজৰ প্ৰত্যেক 4 ৰাকাতৰ পিছত নিৰ্দিষ্ট কোনো দোৱা পঢ়া বা দুৰুদ পঢ়াৰ কথা বিশুদ্ধ হাদিসত বৰ্ণিত হোৱা নাই। তাৰাবিৰ নামাজ পঢ়োতে 2 ৰাকাত পঢ়ি যেতিয়া 4 ৰাকাত হয় তেতিয়া এটা তাৰবিহা কৰা হয়, আৰাম কৰা হয়, বহা হয়। আৰু সেই সময়তে মুছল্লিসকলে এটা দোৱাও পঢ়ে। সেই দোৱাটো এনেধৰণৰ হয়, সুবহানাদিল মুলকি ওয়াল মালাকুত। বহুতে এই দোৱাটো মুখস্থ কৰিছে, আকৌ বহুতে নাজানে। কিন্তু আমালোকৰ বহুতে এই দোৱাটো যদিও পঢ়ে কিন্তু দোৱাটোৰ বিধান সম্পৰ্কে নাজানে। এই দোৱাটো পঢ়া সুন্নত নে ৱাজিব নে মুস্তাহাব নে একোৱে নহয়, এইটো সম্পৰ্কে বহুতে নাজানে। বহুতে আকৌ 4 ৰাকাতৰ পিছত এই হামদ সানা থকা দোৱাটো পঢ়াটোক জৰুৰী বুলি ভাবে। আকৌ বহুতে কয় যে এই দোৱাটোৰ একো ভিত্তি নাই, এই দোৱাটো একেবাৰে পঢ়িবই নালাগে। এই সম্পৰ্কে বহুত সময়ত ছ'চিয়েল মিডিয়াতে হওক বা মুছল্লিসকলক মছজিদবোৰত কাজিয়া কৰি থকা দেখিবলৈ পোৱা যায়। গতিকে মই ভাবিছোঁ আজি এই বিষয়ে অলপ আলোচনা কৰা হওক। সকলোৱে আলোচনাটো শেষলৈকে শুনক আৰু আপুনি শ্বেয়াৰ কৰি সকলোকে জনাৰ সুযোগ কৰি দিয়ক। তাৰাবিৰ নামাজৰ প্ৰত্যেক 4 ৰাকাতৰ পিছত নিৰ্দিষ্ট কোনো দোৱা পঢ়া বা দুৰুদ পঢ়াৰ কথা বিশুদ্ধ হাদিসত বৰ্ণিত হোৱা নাই। কিন্তু 4 ৰাকাতৰ পিছত ইমান সময় বহাটো মুস্তাহাব। যিমান সময় নেকি আপোনাৰ এই 4 ৰাকাত নামাজ পঢ়োতে লাগিছে সিমান সময় আপুনি তাৰবিহা কৰিব লাগিব। সেই যিখিনি সময়ত আপুনি তাৰবিহা কৰিব, বহিব, আৰাম কৰিব, সেই সময়ত আপুনি নফল নামাজ পঢ়িব পাৰে, তসবিহ তাহলিল কৰিব পাৰে, দুৰুদ পঢ়িব পাৰে, জিকিৰ আজকাৰ কৰিব পাৰে, কোৰআন তিলাওয়াত কৰিব পাৰে, মনে মনে বহিও থাকিব পাৰে। আৰু আপুনি যদি মক্কা শৰীফত আছে তেন্তে কাবা শৰীফৰ তৱাফ কৰিব পাৰে। এইটো আপোনাৰ কাৰণে জায়েজ আছে, বিলকুল জায়েজ। কিন্তু এইটো কথা মনত ৰাখিব, সেই সময়খিনিত তাৰবিহাৰ সময়খিনিত যদি আপুনি নিৰ্দিষ্ট কোনো আমলক, নিৰ্দিষ্ট কোনো কামক জৰুৰী বুলি ভাবে সেইটো কিন্তু ঠিক নহ'ব। বা নিৰ্দিষ্ট কোনো যদি আপুনি দোৱা পঢ়াটো যদি জৰুৰী বুলি ভাবে সেইটো ঠিক নহ'ব। যিহেতু আপুনি সেই সময়ত 4 ৰাকাতৰ পিছত যিকোনো দোৱা পঢ়িব পাৰে, যিকোনো দুৰুদ পঢ়িব পাৰে। সেই হিচাপে কিছু ফুকাহায়ে কেৰামে সুবহানাদিল মুলকি ওয়াল মালাকুত, সুবহানাজিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল কিবরিয়াই ওয়াল জাবারুত, সুবহানাল মালিকিল হাইয়্যিল্লাযী লা ইয়ামুতু, সুবহুন কুদ্দুসুন রব্বুল মালাইকাতি ওয়ার রূহ, লা ইলাহা ইল্লাল্লাহু নাস্তাগফিরুল্লাহ নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার। এই হামদ সানা থকা দোৱাটো পঢ়িবলৈ কৈছে। ফুকাহায়ে কেৰামে এই দোৱাটো পঢ়াটো জৰুৰী বুলিও কোৱা নাই, সুন্নত বুলিও কোৱা নাই, মুস্তাহাব বুলিও কোৱা নাই। এই সময়ত আপুনি মনে মনে থকাতকৈ দুৰুদ আজকাৰ কৰাটোই উচিত। সেই হিচাপে তেওঁলোকে এই এটা চমৎকাৰ দোৱা যিটো নেকি আল্লাহ তাআলাৰ হামদ সানা আছে পঢ়িবলৈ আপোনাক মোক উৎসাহিত কৰিছে। এই দোৱাটো আপুনি পঢ়িব পাৰে, কিন্তু সুন্নত মুস্তাহাব বা জৰুৰী বুলি ভাবি নহয়। আপুনি বহি থকাতকৈ, মনে মনে বহি থকাতকৈ এই হামদ সানা থকা দোৱাটো পঢ়িব পাৰে।